আৰু এই ফিটাবোৰ ৰঙা ৰঙা বান্ধিছে মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে বান্ধে যেনে এইখিনি বুৰণি হৈ আছে আৰু আজি আমি এনেকৈ নাহৰ কটীয়াৰ পৰা আৰম্ভ কৰি মৰাণ হৈ চেপন হৈ শিৱসাগৰ হৈ আমগুৰি হৈ মৰিয়নি তিতাবৰ এনেধৰণে হৈ আমি গৈ আছোঁ গোলাঘাট তো এয়া হৈছে আমাৰ ডেষ্টিনেশ্যন আৰু আজি এটা এক্সপেৰিমেণ্ট কৰি চাওঁ বুলি ভাবিলোঁ চাউল চুঙা বনাম আৰু এনেকৈতো সকলোৱে নৰ্মেলকৈ বনাই পাইছে কিন্তু কোনোবাই পাইছে যদিও নাজানো চাউল চুঙাৰ লগত নাৰিকল ইয়াত দেখি বগা বগাকৈ দেখিছে নাৰিকল পিচি লৈছোঁ আৰু নাৰিকলখিনি এই চুঙাত ভৰাম মানে খাই কেনেকুৱা লাগে চাওঁচোন তো আপোনালোকে এনেধৰণে নাৰিকল আৰু চাউল চুঙা এনেধৰণে ভৰাই খাই পাইছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ইয়াৰ টেষ্টটো কেনেকুৱা লাগে আপোনালোকক ক'ম আৰু আপোনালোকক ডেষ্টিনেশ্যনটো দেখাই দিলোঁ আমি কাইলৈ ক'লৈ যাম গতিকে কাইলৈ কাৰণে এইবিলাক যোগাৰ কৰিছোঁ আৰু আমাৰ ফেমিলিটোৱে সৰুকৈ এটা পিকনিক আৰু ফুৰিবলৈ ঘৰৰ পৰা অলপ ওলাই যাওঁ বুলি ভাবিলোঁ সেইকাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আমাৰ ফেমিলি মেম্বাৰৰ লগত আজি ফুৰিবলৈ যাম তো চাই থাকিব ভিডিঅ'টো আৰু এতিয়া হৈ গ'ল ৰাতিপুৱাৰ 3:30 বজাত এনেধৰণে আমাৰ গাড়ী পেকিং হৈ গৈছে পাছফালে খোৱা বস্তুবিলাক আৰু এনেধৰণে আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিব লৈছোঁ গাড়ীৰ ভিতৰত আৰু সকলোৱে মানে ভগৱানৰ নাম লৈ যাতে আমাৰ যাত্ৰাটো শুভ হওক এয়া পোৱালি চকু মুদি দিছে শুভ হওক তাৰ ভগৱানৰ আশীৰ্বাদ লৈ ওচৰত প্ৰাৰ্থনা কৰি ওলাইছোঁ আৰু দেখিছে আৰু পোহৰ হৈ গ'ল আৰু লগে লগে আমি পাই গ'লোহি এতিয়া চেপনত মানে তেল চেল ভৰাই লৈছোঁ গাড়ীখনকো খুৱাই লৈছোঁ আৰু নিজেও খাই আহিছোঁ বাৰু হ'লেও কিবা এটা খাই লৈছোঁ গাড়ীখনত পেট্ৰল ভৰাই আছে আৰু অলপ খালী চালি কৰি ল'লোঁ আমাৰ গাড়ীৰ টেংকি ফুল কৰিছোঁ আৰু আমাৰ টেংকি খালী কৰিছোঁ আৰু পোহৰ হ'লগৈ আৰু এতিয়া বাজিছে 4টা আৰু গৈ আছোঁ আৰু এনেধৰণে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু কুঁৱলী পৰিছে সেইকাৰণে গাড়ী লাহে লাহে চলাইছোঁ এয়া পোৱালি মোৰ জেঠাশহুৰ পোৱালিজনী আৰু মোৰ ৱাইফ আৰু মোৰ দেউতা গৈছে মোৰ শাহুৰ মা আমি এনেকৈ ফেমিলিটো গৈছোঁ আৰু অলপ ওলাই যাওঁ বুলি অলপ ফুৰি আহোঁ আৰু এনেধৰণে আমাৰ যাত্ৰাটো আৰম্ভ হ'ল কিন্তু অলপ দেৰি অহাৰ পাছতে অলপ দেৰি নহয় ভালে দেৰি উঠিলোঁ অহাৰ পাছতে আমি এতিয়া পাইছোঁহি নুমলীগড় মানে ফৰেষ্টৰ যিটো কেম্প আছে ফৰেষ্টৰ যিটো অফিচ আছে তাৰ সন্মুখতে ৰ'লোঁ ড্ৰাইভাৰজনে ক'লে চাহ অলপ খাই লওঁ বুলি এয়া দেখিছে নুমলীগড় বন বিষয়া কাৰ্যালয় ইয়াৰ সন্মুখত ৰৈছোঁ ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিম আমি আৰু আপোনালোক ইয়াতে কথা এষাৰ কৈ থওঁ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে অন্য এটা ভিডিঅ'লৈ সাহস পাওঁ তো জয় অসম জয় জুবিন দা অলপ মিছকমিউনিকেশ্যন এটা হ'ল আৰু কিন্তু যি হয় ভালৰ কাৰণে হয় বুলি কয় যে আমি আহিব বিচাৰিছিলোঁ দেওপাহাৰলৈ কিন্তু আমি এতিয়া পাই গ'লোহি দেওপানী যিখন দুৰ্গা মাৰ স্থান আছে আৰু এইখনলৈ আমি আহিম বুলি সপোনতো ভবাই নাছিলোঁ আৰু ভগৱানে যি কৰে ভালে কৰে বুলি কয় যে কথাষাৰ তো ভগৱানৰ আশীৰ্বাদ এটা লৈ যাওঁ যি কৰিলোঁ ভালেই কৰিলোঁ আৰু আহি ইমানেই ভাল লাগিছে মনটো কি ক'ম আৰু আমি মানে যিটো জেগাটো আমি ছেটিং কৰা নাছিলোঁ যিটো জেগালৈ আহিম বুলি কিন্তু এনেকৈ যদি আহি পাওঁ আৰু যিটো ভগৱানৰ বিচাৰিছিলে চাগে আমি ইয়ালৈ অহাটো সেইকাৰণে আমি ইয়ালৈ আহিলোঁ আৰু খুব সুন্দৰ পৰিৱেশটো আহিলোঁ যেতিয়া পূজা ভাগ কৰি যাওঁ আৰু পূজা কৰি মেলি ইয়াৰ পৰা ওলাই যাম আৰু খুব সুন্দৰ পৰিৱেশটো খুব চাফ চিকুণ আৰু এই যে ৰঙা ফিটাডাল লগাই থৈছে সকলোৰে বোলে মানে মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে এই ৰঙা ফিটাডাল বান্ধে আৰু এই মন্দিৰ ভাগ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে চাইছিলোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আৰু ইয়াতে কিছুমান হাঁহ বলি কুকুৰা বলি দিয়ে চাগে মই মানুহক অনা দেখিছোঁ ইমান নাজানো বাৰু যদি ভুল হয় ক্ষমা কৰি দিব আপোনালোকে আৰু এয়া হৈছে দেওপানীৰ যিটো দুৰ্গাৰ মাৰ ক'লোৱে আপোনালোকক স্থান আছে সেইখন স্থান ইয়াৰ ভিতৰত এটা দুৰ্গা মাৰ প্ৰতিমূৰ্তি আছে তাত ফটো চটো মাৰিবলৈ মানা আছে সেইকাৰণে মৰা নাই আপোনালোকক দেখুওৱা নাই সেইবাবে তো আৰু এটা কথা আৰু ইয়াতে আমি পূজা চূজা কৰি এতিয়া গৈ আছোঁ আমি গৰম পানীৰ য'ত গৰম পানী ওলাই থাকে সেইটো ঠাই আমি পাৰ হৈ থৈ আহিলোঁ আৰু এয়া বৰ্তমান পাই গ'লোহি আমি গৰম পানী য'ত গৰম পানী সৰুৰ পৰা পঢ়ি আছিলোঁ যে গৰম পানী আছে গোলাঘাটত
তো সেইটো চাবলৈ বহুতে এক্সাইটেড হৈ আছোঁ আৰু ইয়াত গাড়ী পাৰ্ক কৰি ল'লোঁ এতিয়া আমি ভিতৰলৈ গৈ আছোঁ ইয়াত টিকেট ল'ব লাগিব চাগে আৰু টিকেট ল'বই লাগিব আৰু এয়া হৈছে গোলাঘাট জিলাৰ যিটো গৰম পানী আছে তাৰ ভিতৰলৈ সোমাই গৈছোঁ টিকেট ইয়াতে ল'ব লাগে সৰু ল'ৰা ছোৱালী নালাগে বাৰু ইয়াতে পাৰ পাৰ্চন 20 টকাকৈ লয় তো টিকেট ল'ব লাগিব সেই তাতে মানুহজনক সুধিছিলোঁ যে ইয়াত টিকেট ল'ব লাগিব নি হয় ইয়াত টিকেট ল'ব লাগিব বুলি ক'লে আৰু এয়া দেখিছে টিকেটকেইটা পাৰ পাৰ্চন 20 টকা মানে সৰু ল'ৰা ছোৱালী নালাগে 10 বছৰ যিবিলাক তলৰ থাকে সেইবিলাকৰ নালাগে আৰু টিকেটবিলাক লৈ ইয়াতে পেলাব লাগে মানে কাউণ্টাৰ টিকেটটো ল'লে আৰু আপোনালোকে এই ডাষ্টবিনত পেলাই দিব লাগে যে টিকেটটো লোৱাৰ পাছত প্ৰমাণ হৈ গ'ল কিন্তু আৰু এয়া হৈছে দলংখন এই দলংখন দেখিলে একদম মানে কি কয় আমাৰ ঘৰৰ ওচৰত এনেকুৱা এখন দলং আছিলে খুব বাজিছিলে সেইখনলৈ মনত পৰি যায় এয়া হৈছে গৰম পানী গোলাঘাটৰ আই লাভ গৰম পানী বুলি লিখা আছে ইয়াত দেখিছে আই লাভ গৰম পানী আৰু পৰিৱেশটো খুব ধুনীয়া লাগিছে ইয়াতে আহি গৰম পানী চাবলৈ কাৰণে বগৰী গছো আছে সঁচাকৈ বহুতে এক্সাইটেড হৈ আছোঁ আৰু কি যে আচৰিত নহয়নে ভূগৰ্ভৰ তলৰ পৰা এনেধৰণে গৰম পানী ওলাই আছে অট'মেটিক কিমান হাজাৰ বছৰ পুৰণি আৰু আমি গৈ আছোঁ এতিয়া গৰম পানী য'ত পুখুৰীটো আছে সেইটো আগতে বাউণ্ডৰী নাছিলে কিন্তু এতিয়া খুব সুন্দৰকৈ বেৰা দি দিছে পুখুৰীটোৰ নিচিনা ইয়াত বোলে সেই গৰম পানীখিনিত ভৰিটো মানে নিজৰ গাত ছটিয়াই ল'লে বেমাৰ আজাৰ নোহোৱা হয় বুলি কয় আৰু তো সেইকাৰণে আমি গৈ আছোঁ তাতে ভৰি ধুবৰ কাৰণে হাতখন অলপ তিয়াই চাওঁচোন সঁচাকৈ গৰম নে কিমান গৰম তাকে চাওঁ সেয়া মানুহবিলাকে দেখিছে ভৰি চৰি ধুই আছে আৰু ভৰি ধুলে নিজৰ গাত লগাই ল'লে বোলে সেই কৈছে বেমাৰ আজাৰ নাইকিয়া হয় বুলি এয়াই হৈছে গৰম পানী বুৰবুৰণি ওলাই আছে আপোনালোকে হয়তো কেমেৰাত ধৰিব পৰা নাই অলপ জুম কৰি অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়াই হৈছে গৰম পানীৰ থকা জেগাডোখৰ যিটো আমি সৰুৰে পৰা কিতাপত পঢ়ি আছিলোঁ গোলাঘাটত গৰম পানী আছে এয়া দেখিছে বুৰবুৰণি ইয়াৰ পৰাই গৰম পানী ওলাই আছে ভূগৰ্ভৰ তলৰ পৰা মাটিৰ তলৰ পৰা অট'মেটিক এনেধৰণে অহৰহে হাজাৰ বছৰৰ পৰা এনেধৰণে ওলাই আছে দেখিছে পৰিৱেশ আৰু এটা কথা কি ভাল লাগিছে জানা যে চৰকাৰে এনেধৰণে সুন্দৰকৈ সংৰক্ষণ কৰি যে ৰাখিছে যে পৃথিৱীৰ ভূগৰ্ভৰ তলৰ পৰা এনেধৰণে গৰম পানী ওলাই আছে সেইটো খুব ভাল লাগিছে আৰু এনেকৈ চুই চালোঁ সঁচাকৈ গৰম মানে ভবা নাছিলোঁ যে ইমান ঠাণ্ডা লাগিছে কিন্তু পানীখিনি ভৰাই দিছোঁ গৰম মানে ইমানো কিছুমানে ভাবিব পাৰে যে উতলা গৰম পানী এনেকুৱা উতলা গৰম পানী নহয় আপোনালোকে চুব পাৰে মানে গৰমটো আপোনালোকে অনুভৱ কৰিব যে ইমান ঠাণ্ডাটো পানীখিনি গৰম হৈ আছে তো এয়া দেখিছে সকলোৱে ভৰি চৰি জুবাই আৰু পোৱালিজনী একদম পূৰা পানী চুবলৈ এক্সাইটেড সৰু ল'ৰা ছোৱালীবিলাক এনেও পানী চুবলৈ এক্সাইটেড হৈ থাকে তো এয়া দেখিছে গৰম পানীৰ বুৰবুৰণিবিলাক দেখালোৱে আপোনালোকক গৰম পানী আৰু গৰম পানী য'ত আছে তাতে এখন ওলমা দলং আছে আৰু দেখিছে তামপাগল আমি যিটো ডিলিঙৰ ভাষাত কওঁ আৰু কৈ দিছোঁ আপোনালোকক তামপাগল লগাই দিছে পূৰা দলঙত উঠিছে এইফালে আছে জংঘলখন আৰু এনেধৰণে বান্দৰ আছে দেখিছে সকলোৱে বিস্কুট দিছে আমি এই ব্ৰেড চেডবিলাক দি দিলোঁ আৰু বান্দৰটোৱে কেনেধৰণে খাইছে দেখিছে নহয় আৰু ইয়াতে আমি খাই মেলি ল'লোঁ ইয়াৰ পৰা আমি বেলেগ ডেষ্টিনেশ্যনলৈ ওলাই যাম নেক্সট ভিডিঅ'ত পাব এই ভিডিঅ'টো